Hey guys, আমি জোৰণৰ পৰা আহিলো আৰু আজি খুৰাকৰ বিয়া ডাঙৰ ধৰণৰ বিয়া সো যিখিনি পাৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু হিটিৰো স্মৃতি হৈ থাকিব তাৰ কাৰণে সো ভিডিওটো ভাবিলো এতে আপোনালোকক দেখাও যিখিনি পাৰো যিখিনি থাকিব সেইখিনি মই গোটেইখিনি কৰিব চেষ্টা কৰিম আৰু বেছিভাগ কেমেৰা লৈ থাকিব দিগদাৰ আৰু দিনটো বহুত ভাগৰ লাগিছে কষ্টও হৈছে অকমান বেছি দূৰ নহয় তথাপিতো আধা ঘণ্টা নে 45 মিনিটৰ ৰাস্তা দৰাৰ বিয়াত কেনেকুৱা লাগিছে ভাল লাগিছে কি কৰিব এতিয়া কাম কৰি থাকিম কি কাম কৰিব এই মাছ ধুব লাগে আৰু এই চাব লাগে এইবিলাকে কাম কৰি থাকিব লাগিব আৰু ঠিক আছে দিয়ক বাকি মই কোনে কি কৰি আছে অলপ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম নিশ্চয় আপোনালোকে চাই ভাল পাব তো বলক আপোনালোকক দেখাই থাকো এফালে সবজি কাটি আছে ওপৰত উঠিব নোৱাৰো হিনি মাটি ষ্টেপ হিটি লগত আছে তাৰ কাৰণে এনেকে দেখাম পুৰা সবজি কাটাত লাগি গৈছে গাইস দেখালো মই আপোনালোকক আমাৰ গোটেই মহিলাখিনি সবজি কাটি আছে এতিয়া আৰু কালিলৈ যেটো ৰাতিপুৱা বিয়া তো সবে সবজি কাটাত ব্যস্ত আৰু মই মোৰ বেবিক লৈ কাৰণে ধুনিয়াকে টাইম পাইছো অলপ চলপ ভিডিও কৰিব কাৰণে আৰু মোৰ ড্ৰেছত আপোনালোকে ইগনোৰ কৰিব কাৰণ ঘৰত পিনা ড্ৰেছ পিন্ধি আছো আৰু এতিয়া মই ইফালে দেখাম আপোনালোকক কিবা কিবি কৰি আছে কিবা কিবি ডেকোৰেশন মানুহ আহিছে বলক মই আপোনালোকক দেখাম আৰু আছে আমাৰ লগত জানমণি ননত তো আহি আছে ইয়াত জানমণি হেল্ল' জানমণি মই কিবা ক'ব আহিছো গুৱাহাটীৰ পৰাই আৰু মোৰ বিয়াত আহি বহুত ভাল লাগিছে কালি কাৰণে ৰৈ আছো কালি বিয়াত মানে কি কৰ পুৰা চবে ধুনীয়াকৈ ওলাব ময়ো ধুনীয়াকৈ ওলাম দৰাৰ লগত যাম আৰু কি লাগে তাতকৈ বেছি এইখিনি লাইন গুচি গ'ল ধেত তেৰিকা কক কি ক'ব কক পোহৰিছে দিয়ক টেনশ্যন জোৰণত গৈ কেনেকুৱা লাগিলে বহুত ভাল লাগিছে খানা চানা কেনেকুৱা আহিছে তাগৰা ন বৰ্মা কেনেকুৱা আহিছে খানা তাই শুলে নেকি মোৰ ছোৱালী শুই গ'ল ফুচকি শুই গ'ল মোৰ হিটি এইটো হ'ল দৰাৰ বাইদেউ আহিছে ঠুমুক ঠামাককে আহিছে ড্ৰেছ বাহ কাণফুলি চাওক কাণফুলি কাক দেখিছ কা শুই গ'ল কি ক'ব কওক আজি আমাৰ জোৰোণ গ'ল তাৰপিছত আজি গ'ল আৰু ভালে ভালে বৰষুণ নহ'লে তাকেতো বৰষুণটো দি বেয়া কিবা সুধিম বুলি দৰাই পলাই আছে দৰাক কিবা সুধিম বুলি দৰাই পলাই আছে কোৱা তোমাৰ বিয়া যে পাতিবা তোমাৰ ফিল কেনেকুৱা কালি গম পাম আৰু কেনেকুৱা লাগে ই বাপৰে কালি মস্ত জ্বলা দিছা মোৰ হাগাকত দিছা অভিন্দ কওক এইটো আমাৰ ভিন্দ হয় বৰদেউতাৰ বিৰাট ভাল কিন্তু বিৰাট মৰম কৰে আমাক সঁচাকৈ মৰম কৰাটো ক'ব লাগিব ন মৰম কৰে বুলি কওক মোক ভাল লাগে নে আপোনাৰ দিয়ক চুমা এটা লগাই দিয়ক তেতিয়াহ'লে খুজি মৰম লোৱা নিচিনা কিয় খুজি ল'ব লাগে খুজি মৰম লোৱা নিচিনা সঁচাকৈ কয় ন ভাল লাগে মোৰ আমাক ভাল লাগে নে নালাগে ভাল লাগে কাৰণেতো ইমান ধুনীয়াকৈ কেমেৰা লৈ কিনে আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ মই নাইটি পিন্ধি প্ৰেজেণ্টেশ্যন কৰি আছোঁ আজি কি হওক ভাল লাগিছে বিয়াখন ভালে ভালে যাওক কাইলৈ দৰা কিন্তু কৃপণ বোলে দৰাক মাতিছে এইফালে কৃপণ বোলে কৈ আছে কফি চফি থাকিব লাগে দৰা কফি বনাই আছে ড্ৰাই ফ্ৰুট প্ৰথম ড্ৰাই ফ্ৰুট দিম এতিয়া তাৰপিছত কফি ল'ৰাটোৰ বেছি কষ্ট
কষ্ট হৈছে শুলে শুই গ'ল হিতিক কিমান শুই থাকিব ন সেইকাৰণে লৈ ফুৰি আছোঁ ভিডিঅ'ত থাকিব তাইও ধুনীয়াকৈ তাই চাব ডাঙৰ হ'লে 5 বছৰমান 10 বছৰমান হ'লে চাব বা মায়ে ইমান কষ্ট কৰিছে সঁচাকৈ দেই বহুত কষ্ট কৰিছোঁ দে হিতি এতিয়া আমাৰ দৰাৰ মাথাত তেল দি আছে বৰদেউতাই কিবা কিবি নিয়ম কৰি আছে বৰ বিশেষ ভালকৈ নাজানো মই নিয়মটো এতিয়া আমি তেল দিম লাহেকৈ কিবা কিবি কৰি লওঁ এতিয়া মই গৈ আছোঁ তেল দিবলৈ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাতিপুৱা যিহেতু পানী তোলা হৈ গ'ল মোৰ যোৱা নহ'ল বেবীৰ কাৰণে আৰু এতিয়া যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাত তেনেকৈ চাই থাকিব লগত আছে বৌ ইয়াতে জোৰোণৰ ড্ৰেছ জোৰোণে আহিছে চৰি পানী তোলা কাপোৰ খোলা নাই মই খুলি দিলোঁ আৰু ভিডিঅ' কৰা নহ'ল কি ক'ব কি ক'ম দেউৰৰ বিয়া ভালে লাগি আছে বহুত হেপী আজি হ'ল আমাৰ বাইদেউ এইটো বাইদেউ এইটো এটা বাইদেউ এইটো এটা বাইদেউ এইটো বাইদেউৰ ফটো ভিনদেউ মাৰি আছে পূৰা ভিনদেউ ভাল এইবিলাকত এইফালে মোৰ মিষ্টাৰ কি কোৱা আমাৰো তাত ভাল লাগিছে নে যি একদম ফাটাফাটি এতিয়া আহি গ'ল আমাৰ লগত কুহি আৰু ইফালে ৰাস্তা আমি বনাই কেনে খাওঁ গৰম দিনত যেতিয়া মানে গৰম বহুত লাগে তেতিয়া মানে পানী লওঁ তাতে চৰবত লওঁ পূৰা খাই দিওঁ বহুত টেষ্টি কি আনিব লাগে এইটো কওক লাগে হৈ যাওঁ মানুহ কওক এতিয়া কেমেৰা কৰি আছোঁতো আমাৰ মই ব্লগ বনাই আছোঁ ইউটিউবত আপোনালোকে থাকি যাব মৰি গ'লে আপোনাৰ ল'ৰা ছোৱালী চাব নাতি পুতি চাব এইটো হ'ল চলিটোৰ মায়াক নিমিলে সেইকাৰণে চলিটো তাৰ লগত ধুনীয়াকৈ মিলিছে জানমণি ধুনীয়া লাগিছে নে চোৱা আপোনালোকে প্লিজ জনাব ধুনীয়া লাগিছে নে বেয়া লাগিছে কৈ দিব লগত চাবা কি কৈছোঁ কোৱা মাইনু ন মাইনু এইটো পেহীৰ ছোৱালী মাইনু আৰু এইবিলাক দেউতা ক'ত গ'ল দেউতা এইফালে হিতি
নতুন বোৱাৰী পাব, পুৰণা বোৱাৰীক পাহৰিব নেকি কওক? নাপাহৰে নাপাহৰে পুৰণা বোৱাৰীক পাহৰিব নেকি সুধিছোঁ? কেতিয়াও নাপাহৰে ধুনীয়াকৈ হিতি চাই আছে পুৰা। হিতি, মই তোমাৰ কাৰণে বহুত দুখিত যে তুমি খুৰাৰ বিয়াখন মনত নাথাকিব, কিন্তু মই ব্লগ বনাই থৈছোঁ আৰু আছে দুখন বিয়া আৰু আছে কিন্তু এইখন ফাৰ্ষ্ট বিয়া নছে, হিতিৰ প্ৰথম বিয়া এইখন 3 মাহত। চ' হিতি কেনেকুৱা ফিল কৰিছে কৈ দিয়া। মজা মজা হিতি কথা কৈ আছে, হিতি কথা কৈ আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। ধুনীয়া খুৰীমা। আৰু এইফালে মানুহ এইবোৰ পেলাব আমাৰ বাইদেউৰ কাহ হৈছে। মই ইমান বিচাৰিলোঁ ভাত খোৱা টাইমত। অকলে খাই আহিছে মই খোৱা নাই কি কৰিম, ভোক লাগিছে। আমি চলি থকা মানুহ না, এইটো চাম্ভালা মানুহ নাই। দৰাক গা ধুৱাব, আৰু দৰাক গা ধোৱাৰ কাৰণে যোগাৰ কৰিছে আমাৰ মামীহঁতে কৰিছে ন? মামীহঁতে কৰিছে, যোনে নকৰক, কোনে কৰিছে নাজানো। এয়া হালধি বটিছে, তাৰপিছত অকণমান মাহ হালধি লগাব, গাত গোন্ধাব, আৰু নতুন দৰা কইনা লগত আছে। এইটো মা কিবা কোৱা। এইটো আমাৰ মামী, সৰু মামী। মই দৰাৰ বৌ, মানে স্পেচিয়েল বৌ। এইটো হ'ল দৰাৰ মামী, বুঢ়া মামী, সৰু মামী। এইটো হ'ল আমাৰ ডাঙৰ মামী, আৰু এইটো হ'ল আমাৰ দৰাৰ ভনীয়েক, মামাৰ ছোৱালী। এইটো মোৰ ননদ, মৰমৰ লুচি গালকেইখন। এইটো বিয়া আহি আছে, মই আপোনালোকক দেখাম। লাজ দেখিছে। চ' আপোনালোকে চাব আৰু মোক জনাব কেনেকুৱা লাগিছে, আৰু মোকতো জনাবই। আৰু ষ্টাইল সাজি কাচি লৈছোঁ, ভাল লাগিছে নে বেয়া লাগিছে? বেয়া লাগিলেও ভাল লগা বুলি কৈ দিব। আৰু মই হাঁহি থাকে, ভাল লাগে মোৰ, একো নকয় খালি ন। এয়া কি ক'ম আৰু ছোৱালী ঘৰত আহিছোঁ, আৰু দেউতাকৰ বিয়া সোমবাৰে আহিছোঁ আৰু এটা নেটৱৰ্ক নাই, নহ'লে আজি আপলোড কৰিলোঁ হয়। বহুত ভিতৰ জেগাত আছোঁ মই, বিয়া হৈছোঁ। দুখ নহয়, একচুৱেলি সুখো আছে দুখৰ মাজত। নেটৱৰ্কটো নাই কেনে দুখ। এটা গামচা চামচা লৈ ৰেডি, দৰাক দিয়ে এৰিব কাপোৰ। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট, আৰু কি কৰিব, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই। আৰু দেখাই আছোঁ আজি চিনিয়ে পোৱা নাছিলোঁ অঞ্জলি বৌয়ে। অলপ বেছি গ'ল নেকি? নহয় সঁচাকৈ অঞ্জলি বৌ বুলি চিনি পোৱা নাছিলে, অলপ বেছি হৈ গ'ল নেকি? বেছি নহয়, বহুত ধুনীয়া লাগিছে। এইবিলাকৰ একো কাম নাই, মই ষ্টাইল আৰু বেবী লৈ আছোঁ। খালি চেলফি আৰু ফটো, আৰু একো কাম নাই। আমাৰ কিন্তু সৰু মাহঁত ঠিক আছে। মোক নিবিচাৰে কোনো, সেইকাৰণে মোৰ ফটো পানী কেঁচুৰ লগত ইহঁতে মোক একবাৰো নিবিচাৰে। শাহু মাকে বোৱাৰীক বিচাৰি পাব লাগে। এইটো কামত লগা, সেইটো কামত লগা, ঘৰত সোমাই ভিডিঅ'টোত থাকিব লাগিব গোটেইখিনি, তেতিয়া গম পাম। কাজিয়া ভিডিঅ' কৰি আছো, আপুনি কৈ দিয়ক। মোৰ কিবা আছে নেকি?
মোক বিচাৰিছে আপোনালোকে সঁচা কথা কওক কিয় বিচাৰিব লাগে আমাৰ বেছি দুখ লাগিছে বহুত দুখ লাগিছে মই বিচাৰিয়ে নাপাওঁ কিয় ঘৰত হ'ব আৰু হৈ গ'ল অলপ কাজিয়া নিজে বিচাৰ লৈছোতো যিকেইটা আমাৰ গাঁৱৰ মহিলা গাঁও হ'ল ৰবি খুৰাৰ ৱাইফ ভাত খুৱাব আহিছিল না 7 মাহত তো পুৰা মনত ৰাখিছোঁ যদি খুৱাব আহিছে তাৰপিছত বাকী কেইটাৰ ফেচ ইমান মনত নাই চব গাঁৱৰ ঘৰৰে মানুহ চব খুৰী বৰমাই এইকেইটা মানুহ হয় ভাল লাগিছে কিবা কওক বিয়া আৰু কি মই এতিয়া আগে হেৰিটো খাই লওঁ এই কফিটো তাৰপিছত ড্ৰেছ কৰিব আছে আৰু ড্ৰেছ কৰিব বাপৰে ড্ৰেছ চাওক কি ঠগা ড্ৰেছ লৈছে চকু টকু ফুলি গৈছে লৈ যাইছো পলাল মাজুল এটা আছে লগত কওক ঘূৰি ঘূৰি ভাগৰ লাগিছে অলপ ৰেষ্ট লৈছো এই দৰা কাষতে বহিছো আমি অলপ ৰেষ্ট লৈছোঁ এতিয়া কিবা এটা খাওঁ এই দৰাইটো মটন কাৰণে কৰা নাই অলপ দেৰিকে মই কঁকাল বিষাই গ'লে এতিয়া অলপ ৰেষ্ট লৈ আছোঁ টায়াৰ্ড হৈ গ'লো এতিয়া দৰা গা ধোৱালে পইচাৰ বেগখান মোকে দিবা কৈছে আধা পইচা নেকি কি ক'ব তই কওঁ গম নকৰাকে মাৰিব লাগিব আৰু ইফালে দিলপিটি কিবা ক'ব আমাক কিবা কওক আমাৰ কি যোৱা পৰ্বটো ভালেই আৰু তাৰপিছত আহিল মানে মহাকাল আহিল সেনে কি হবে এইখিনি সময় গেলি ভাল ৰ'বা দৰাক কুৱেশ্যন আহিছে দৰা আজি কি কাৰণত দৰা হৈছে কৈ দিয়া কি কাৰণত দৰা হৈছে এইটো কৈ দিয়া বিয়া কৰাই বিয়া পাতিব কাৰণে দৰা হৈছে ভালকে কোৱা কিহৰ কাৰণে দৰা হ'ল সংসাৰখন চলাই যোৱাৰ কাৰণে যেন আগন্তুক জীৱনটো ভালে ভালে জীৱন সংগীৰ লগত পাৰ হৈ যায় ডাঙৰ কিবা কয় ডাঙৰ মাই কওক কি কয় দৰাই কিয় দৰা হৈছে দৰাই কিয় দৰা হৈছে ভালকে কওক জান্নাত দিদি কিবা ভুল হৈছে কওঁ নাই দৰা ধোৱাম মানে শুৱাগছ যোগাৰ কৰি আছো পান্তামুল কিহৰ যোগাৰ শুৱাগছ যোগাৰ কৰি আছো পান্তামুল পান্তামুল আৰু এতিয়া আমি দৰা ধুৱাব লাগে এতিয়া বলক ডাইৰেক্ট আপোনাক দৰা ধোৱা দেখাওক সেই গাইজ এতিয়া দৰাক লৈ আহিছে কিবা কিবি কৰিব নিয়ম এইটো নখ কাটিব আপুনি এতিয়া এতিয়া আমাৰ দৰাৰ নখ কাটিব এনে আৰু অলপমান নাপিতে এইবিলাক আমাৰ বাইদেউসকল বৌসকল ভিন্ন দাঙি আছে এতিয়া বঢ়িয়া দাঙিব পাৰিছে গোটাইটা মিলি
হালধি দৰাক লগাই দিলোঁ ভাল লাগিল বহুত মানুহ তো মই অলপ ওলাই আহিলোঁ এনেকৈ আৰু মোৰ সময়খিনিত এই ভিডিঅ' কৰি দিছে চ' থেংক ইউ দুজনকে চন্দন পাউডাৰ নেকি দৰা এতিয়া যাব ওলাইছে আমাৰ কইনাক আনিবলৈ কলাডাল আনি হৈ গ'ল